की परवाह नहीं जाने जहां भी लगे जिंदगी we got to go that way we got to go that way अब जो भी हो जान दो Hello guys, আজি আমি মানুহ যাই আছোঁ গাইজ তো ভিডিঅ'টো আপোনালোকে চাব আৰু মেনজাউলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হাবা সোমালো আমাৰ ওচৰতে ৰখিলোঁ চাই থাকক এতিয়া আমাৰ মুক্তাৰ বস্তু পাতি আমাৰ ডেকা আমি চাহ খাবলৈ সোমাইছোঁ। এইদৰে আমাৰ চুলিৰ অৱস্থা তো এইদৰে আমাৰ ফটো শ্বুট আগত যাই আছে 4খনমান গাড়ী আৰু আমি 4টা ৰখিলোঁ মল্লো অলপ ফটো চটো শ্বুট কৰি লওঁ এইফালে আমাৰ ডেকাসকল আছে তো এইদৰে আমাৰ যাত্ৰা আৰম্ভণি নিয়াৰ দেখাওঁ নিয়াৰ চাওক আপোনালোকে Tapi mesti nolpue rasta tar. Nolpue dari Borbeta, Allah merubin. Direct Borbeta itu foto orkibian. Itu nolpue, kalau dari jitu juga lagi. 7:20 হ'ল এতিয়া নিয়াৰ কমিম বুলি কোৱা নাই আমাৰ কেমেৰামেন আৰ্টিষ্ট পৱাৰ ভিডিঅ'টো কিছুমানে ভিডিঅ'ত দেখা পাই থাকে। হেল্ল' গাইজ, যাতে মিৰ্জাউলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আপোনালোকে আৰু এনেকুৱা ধৰণৰ ব্লগ মিৰ্জাউলৰ পৰা পাই থাকিব আপোনালোকে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু এনেকুৱা ধৰণৰ প্ৰদৰ্শন দি থাকিব আপোনালোকক। থেংক ইউ ব্ৰ তে কেইটামান ফটো শ্বুট কৰি লওক তে মই আগত লগাই দিম ফটো কি শ্বুট কৰোঁ চাই থাকক প্ৰথম ফটোখন চাই লওক মোৰ পজ So guys, ayah pakai dulu Borbeta. So guys, ayah pakai dulu Borbeta. Lalu hal akan jalan balik tapi foto-foto mari lo. Hi guys. Kira kamu nih kiam pani? Hi guys. Ya kami Borbeta malu. Borbeta main road na? Main road Borbeta town par. বৰপেটা মানে টাউন পাৰ হৈ কেনে মানে রোডের ফলে গৈছে এতিয়া বৰ্তমান ৰোড যাই আছোঁ বৰপেটা ৰোডৰ মানে বহুত ভাল হোটেল পালে ৰখি দিম ৰাতিপুৱা একো খোৱা নাই চাই থাকক গাড়ী ৰখালোঁ মেইন হাইৱেত নামতে মই ভাবিলোঁ ব্ৰেকফাষ্টটো কৰিলোঁ আৰু ৰাতিপুৱা যিটোকে একো খোৱা নাই এনে ভাবিলোঁ ব্ৰেকফাষ্টটো কৰি লওঁতে ফুটপাথতে তো আমাৰ লগত আছে আমাৰ দোস্তি ইয়াতে কেনেকুৱা আহিছে চুলি ৰিক্সা ভালনে কিমান কিলোমিটাৰ মান আহি গ'ল 74 কিলোমিটাৰ আৰু আছে নাই পেলাওঁতে 20-25 কিলোমিটাৰ হ'ব আৰু নতুন বছৰৰ নতুন ভিডিঅ' 2021 প্ৰথম লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব
তো গাইছ নিজে কিমান খাবি গাড়ীকো খুৱাব লাগিব সেইকাৰণে তেল ডিপুত ৰখি দিলোঁ অলপ নিজেতো ভোক লাগে গাড়ীৰো ভোক লাগে না গাড়ীক অলপ খুৱাই দিলোঁ চাওক পাছপিনে কি সুন্দৰ পৰিৱেশ উপভোগ কৰক ফ'কাছটো লোৱাই আমাৰ পিছপিনে আছে আমাৰ বছকেইটা আৰু আমাৰ আগত গাড়ীখন গেছি আৰু লগৰকেইটা আমি ইয়াত অলপ ৰৈ দিলোঁ ভাল পালোঁ জেগাখিনি মানে চাই মানে আগত ৰখা কথা আছিল কিন্তু সেনেকুৱা হেৰি পোৱা নাছিলোঁ পাৰ্কিং পোৱা নাছিলোঁ সেইকাৰণে পাৰ্কিং পাই দিলোঁ ইয়াতে ৰখি দিলোঁ বলক তলত কেইটামান চিনেমেটিক শ্বট দেখাইছোঁ আল্টিমেট জেগা দূৰৰ পাশে কিন্তু বুম ডাঙৰ ভাই বস্তু ভালে সৰু সৰু হৈ যায় আৰু আৰম্ভ কৰোঁ DSLR মই মুক্তাৰক দিম এতিয়া মুক্তাৰ ক'ত আছে নাওখন মানে মানে ব্লুটুথ চিষ্টেম কৰা আছে তাক কাঠো নাই একো নাই বৈঠও নাই ভাল ফটোবোৰ ক্লিক হৈ আছে এইফালে মুক্তাৰ ফটো মাৰিছে অলপ আগত মই মাৰিছিলোঁ মোৰ ফটো তোলা হ'ল এতিয়া মুক্তাৰক মই মাৰিম কেমেৰা কৈছোঁ কেমেৰা মুক্তাৰ আৰু মোৰ ভাইৰাছ লোৱা মানুহ নাই আল্টিমেট ভিউ কি ক'ম আপোনালোকক নাওখন চাওক অলপ আগত উঠিছে ৱাও চ' বিউটিফুল নেচাৰ মই বেক কেমেৰা দেখাইছোঁ আপোনাক এইটো চাইডত সিপাৰে আৰু হেৰি আছে আৰু বুম ডাঙৰ ঢুকি নাপায় দেখাইছে মই জুম কৰি দিছোঁ অলপ বাগান আমাৰ অসমৰ ট্ৰেডিশ্যনেল ঠাণ্ডা পৰিৱেশ পালোঁ আৰু বেছি নাই আৰু 1 কিলোমিটাৰ আছে So guys, চাই লওক ভিউ গা চা ধুই ল'লোঁ গোটামান গা চা ধুই ল'লা হাই গাইছ আমাৰ মালাগৰক চাওঁ জোতা পিন্ধা হোৱাই নাই এইটো মালাগৰ ভণ্টিক দেখাম যা যিয়ে ये बड़ी अच्छी बात कही आप চৌকা চিংকে শিলৰ মাজে মাজে তেৰে বিষ্টি মালাগৰ চ' গাইছ আই পাই গ'লোঁ বিৰিনা আপোনালোকে চাব পাৰে এইবিলাক আমাৰ ফটো মাৰত ব্যস্ত চাওক গান আছে এইফালে চাইডত কি বেহাই ইহঁতৰ উৎপাত অৱস্থা আছে Take the next right to stay on Balpeta Kayak Uchipa Banapur Road, then turn left onto National Highway 427. এইফালে আগলে ৰাইট দুইজন হ'ব না
Balpeta Kayak Uchipa Ban.